रौता बागाननि 8 नं दनस्रिनि दनस्रि दैया खुरखानायखौ लानानै रायजोफोरा गिखांदों आरो बेनिफ्राय रैखाथि मोननो फुजा होदों आरो दासिमबो सरकारा सुबुंफोरखौबो खौरां लाहैयाखै। थाद'नाय गैयै अखा हानानै रायजो नाङैनो दैबाना जादों आरो दैबानानिफ्राय रैखाथि मोननो थाखाय माखासे सुबुंफोरा खौसे जानानै इसोरनाव आरज गाबनानै दैबानाजों हा खुरखानायनिफ्राय रैखाथि मोननो माखासे नेमखान्थिजों फुजा होनायखौ नुनो मोननाय जादों। उदालगुरि जिल्लानि रौता बागाननि 8 नं दनस्रियाव गिख्रंथाव दनस्रिनि दैया थागिबि सुबुंफोरनि न' बां खुरखानायखौ ओनसोलनि सुबुंफोरा गिखांनाय फैदों आरो सरकारनिसिमबो खावलायोदि बिजेपि सरकारनो गोलाव समनिफ्राय भट होनानै देरहा होबोगासिनो दं, बिथांमोनानो नायनांगोन होनना फोरमायो। बेनि अनगायैबो खुरखानायनिफ्राय रैखा मोननो आफा इसोरखौ गाबज्रिनानै फुजा होनायबो नुनो मोननाय जादों। नाथाय बिथांमोननि बेबादि दुखुथिया थासारिखौ नुनानै रौता बियाबनिनो सासे समाज सिबियारि नासि दैमारि बिथाङा JCBजों दै थांनाय राहाखौ गुबुनजों थेहरनानै रैखाथि होनो मदद होगासिनो दं होननानै ओनसोलनि सोद्रोमाफोरा फोरमायो। আমি মা গঙ্গাৰ কাৰণে মা গঙ্গাই সব ভাঙি চিঙি লৈ আছে। আমাৰ মাটি ভূমিবিলাকো লৈ যাব। এতিয়া আমি থাকিব নোৱাৰোঁ, অসুবিধা হ'ল। আমি হেৰি বিজেপিক ভোট দি আছোঁ। বিজেপি যদি আমাক নাচায় কোনে চাব? আমি ইমান কষ্ট কৰি আছোঁ আৰু বিজেপিক এতিয়াও ভোট দিয়ে আছোঁ। বিজেপিয়ে যদি নাচায় আমাক কোনে চাব? আমাৰ মাটি ভূমিটো মাত্ৰ ঠিক কৰি ৰাখিব লাগে, সহায় কৰিব লাগে। কি সহায় কৰিব লাগে এই চৰকাৰে? বল্ডাৰ চল্ডাৰ সববিলাক আনি দিব লাগে, বল্ডাৰ দি বান্ধি দিব লাগে, কামলা চামলা ল'ব লাগে, এইবিলাক বান্ধি সব হেৰি কৰি দিব লাগে। আমাৰ সববিলাক লৈ আছে, আমাক সহায় কৰিব লাগে। কি ক'ম, আমাৰ ৰাইজৰ ইমান অসুবিধা হৈছে এই ধনশিৰি নদীৰ গৰাখহনীয়াৰ কবলত। 8 নং ধনশিৰি ৰৌতা বাগান গাঁও, আমাৰ দুখন গাঁৱৰ ৰাইজ এতিয়া টোপনি নাই, খোৱা নাই। ইয়াৰ কাৰণটো হ'ল আমাৰ এই নদীত যিটো পাৱাৰ মেচিনেদি বালু যি হাৰে আমাৰ মানে উঠোৱা হয়, এই কাৰণটো হ'ল আমাৰ এইফালে নদীটো অহাৰ এই মেইন কাৰণটো হ'ল এইটো। আজি আমি ধৰক যোৱা বছৰ আমাৰ যিটো এই ধনশিৰি 8 নং ধনশিৰিৰ তাতে যিটো বৰ্ডাৰ প্ৰটেকশ্যন দিলে, তাতে 8টা বৰ্ডাৰ প্ৰটেকশ্যন দিলে, কিন্তু আমি ৰাইজে শুনা মতে আৰু 8টা আছে বুলি শুনিছিলোঁ, কিন্তু বাকী 8টাটো এতিয়ালৈকে আমি দেখা নাপালোঁ। যদি সেই 8টাটো হ'লে হয়তেন তেতিয়াহ'লে আমাৰ এই গাঁওখনৰ কাৰণে খুবেই এটা মানে ভাল এটা লক্ষণ দেখা পালোঁ হয় আমি। এতিয়াতো যিটো দেখা পাইছোঁ আমাৰ গাঁওখন হয়তো আজিকালিৰ ভিতৰত যাওঁ যাওঁ অৱস্থাত হৈ আছে। তো আমি মাননীয় জল সম্পদ বিভাগ মন্ত্ৰী মহোদয়ক আৰু আমাৰ মঙ্গলদৈ সমষ্টিৰ সাংসদ মহোদয়ক আমি অনুৰোধ জনাইছোঁ যাতে আমাৰ এইখিনি ব্যৱস্থা কৰি দি অতি সোনকালে আমাৰ এই গাঁৱৰ ৰাইজক যাতে মানে এই গৰাখহনীয়া কবলৰ পৰা বচাই যেন। কোন ঠিকাদাৰী আছিলে এইটো কাম কৰা? ঠিকাদাৰটো আমি গম পোৱা নাই এতিয়ালৈকে, কিন্তু যিজন মহৰীয়ে আমাৰ ইয়াতে মানে অহা যোৱা কৰি আছিল তেখেতক আমি চিনিও পাওঁ। তেখেতে হ'ল বৈশ্য লিখে, নামটো নেজানো। তাৰমানে যোৱাকালি মই ফোন কৰিছিলোঁ তেখেতক যে বৈশ্যদা, আমাৰ এইফালেতো এতিয়া এনেকুৱা অৱস্থা হৈছে, আপোনালোকে কি ধৰণৰ বা বৰ্ডাৰ প্ৰটেকশ্যন দিলে আৰু বাকীখিনি আমি শুনিছিলোঁ 8টা আছে। তেখেতে মোক কৈছে, ফোনৰ যোগেদি কৈছে আৰু যে যিখিনি আমি চেংচন পাইছিলোঁ সেইখিনি বনাইছোঁ, বাকীখিনি আমি চেংচন পোৱা নাই, আমি বনাব পৰা নাই। আমাৰ এই দেখা পাইছে আপোনালোকে মহিলাসকলেও ওলাই আহি আমাৰ মা গংগাৰ ওচৰত পূজা অৰ্চনা কৰিছে, সেৱা জনাইছে, প্ৰাৰ্থনা জনাই আছে যাতে আমাৰ এই গাঁওখন বচায়। তাৰ কাৰণে মা গংগাৰ ওচৰত পূজা অৰ্চনা কৰিছে, আপোনালোকে দেখাই পাইছে। প্ৰটেকশ্যন দিয়াত ৰাইজৰ লগত কোনোবা চৰকাৰ বা কোনোবা ঠিকাদাৰ তেনেকুৱা আপোনালোকক সহায় কৰিছে? ঠিকাদাৰজনৰ আমি নাম নেজানো। ইয়াৰ বাহিৰে বেলেগ কোনোবা ঠিকাদাৰে তেনেকুৱা সহায় কৰিছে নেকি তেওঁলোকক? তেনেকুৱা কৰা নাই। আমি নিজাববীয়াকৈ আমাৰ আগত যিজন MLA মহোদয় আছিল চৰণ বড়োদেৱ, তেখেতে ফাৰ্ষ্ট আজি 3 বছৰমান হ'ল আমাক কৈছিল আপোনালোকে এই বাঁহৰ জৰিয়তে আপোনালোকে যি পাৰে অলপ পানীটোৰ ৰুটটো ঘূৰাবৰ কাৰণে আপোনালোকে চেষ্টা চলাওক। তাৰপিছত এই দাদা আছিল, মই আছিলোঁ, আমাৰ এই দিগেন ৰুদ্ৰ আছিল, এনেকুৱা আমাক MGNৰেগাত 5 লাখ টকা ধৰি দিছিল। তাৰ বিনিময়ে আমি বাঁহ চাহ লগাই কেনে হেৰি কৰিছিলোঁ, নাথাকে। এতিয়াও কৰি আছে, যি বাঁহ চাহ লগাই আছে ৰাইজে কৰি আছে নেকি? ৰাইজে কৰি আছোঁ আমি। JCBও লগা দেখা পাইছে? JCB আমাৰ এই যিজন মানে আমাৰ ওচৰতে কেচাৰ খুলিছে, নাচি দৈমাৰী বুলি কয়, তেখেতেও আমাৰ সহায় কৰি আছে। JCB পঠাইছে। যোৱাকালি আমাৰ ৰাইজক খিচুৰি খোৱাও মানে তেখেতে যোগাৰ কৰি দিছে। আজিও ইয়াতে কিবা মানে প্ৰীতিভোজৰ নিচিনা এটা যোগাৰ কৰা হৈছে ৰাইজৰ কাৰণে, যিখিনি মানুহে ইয়াতে কাম কাজ কৰি আছে। আমাৰ যোৱা বছৰ যিটো প্ৰটেকশ্যন দিছে তেনেকুৱা যদি আমাৰ ইয়াতে বৰ্ডাৰ প্ৰটেকশ্যন দিয়ে তেতিয়াহ'লে
আৰু জিঅ' বেগ যিটো প্ৰটেকশ্যন কৰে সেইটো সেই ধৰণৰ ভাল এটা প্ৰটেকশ্যন দিলে তেতিয়াহ'লেহে আমাৰ এই গাঁওখিনি বাচিব। বেছি হৈ থাকিলে ধৰকচোন আমাৰ ৰৌতা বাগানৰ গোটাইখিনি যাৱাটোতো একদম খাটাং আৰু এফালে আপোনাৰ ধনচৰি খুঁটি আছে, এফালে ধৰক ধনচৰি ঘাটৰ এফালে বৰজাৰ চৰজাৰ আছে, ভালুকমাৰি আছে, গোটাইখিনি গাঁও যাব আৰু ধনচৰি নদীৰ যিটো বেগ আপোনালোকে দেখা পাইছে। नोंथाङा सरखारि साख्रि नागिरदोंना? नोंथांनि थाखाय मोनसे गोजोनथाव खौरां। नोंथांनि थाखाय दं एडुकेट पइन्ट, जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरखारि साख्रिनि गुबुन गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन। बे एडुकेट पइन्टआव नोंथांमोना एसएससि, बैंक पिअ, बैंक क्लार्क, बैंक एसअ, इउपिएससि, एफएससि, डिफेन्स, रेलवे, स्टेट इन्सुरेन्स, एएअ, एडिअ एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरखारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन। मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा, बेयाव MBA आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन। बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन। बेखौबो मिथिनांगोन दि बे एडुकेट पइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि एसएससि जिडिनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों। बारा नङा, गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन। बे सोलोंसालिया क'क्राझार, बरपेटा रड, गवालपारा आरो बङाइगावआवबो दं। क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 70020263133 9101536360 70020263133 9101536360